নমস্কাৰ অসমবাসী ৰাইজ লগতে গুড মৰ্নিং। তো কালি নিশাটো ক'ত কটাইছিলোঁ আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছিলোঁৱে। তো এইখন হোটেলতে আছিলোঁ। তো হোটেলখনৰ নামটো হৈছে ৰুদ্ৰাক্স। তো গাইজ তেওঁ এই হোটেলখনৰ অনাৰলৈ বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা আছিলোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে আৰু এনেকৈ আগবাঢ়ি যাওক। তো ভাল লাগিছে কিবা এটা মানুহে এনেকৈ হেল্প কৰিছে, যিহেতু বিহাৰতো এনেকৈ হেল্প পাম বুলি আমি ভবা নাছিলোঁ। তো গাইজ ব'লা আগবাঢ়ি গৈ থাকোঁ। তো যিহেতু দীপাংকৰ আৰু মানস দা তলতে অপেক্ষা কৰি আছে, তো গৈ থাকোঁ ব'লা। তো ৰাস্তাত আকৌ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তো অসমবাসী ৰাইজ ফাইনেলি মই তল পালোহি আৰু এনেকৈ চাইকেল ৰেডি কৰিছোঁ। তো এখন মোৰ হয়, এয়া মানস দা, তো এয়া দীপাংকৰ। তো ব'লা আগবাঢ়ি গৈ থাকোঁ। তো দিনটোত কিমান আগবাঢ়ি যাব পাৰোঁ তো ভিডিঅ' দেখাই থাকে। তো সকলোৱে চাই থাকিবা, আশীৰ্বাদ কৰিবা আৰু কিনো মৰম দিবা, ছাপোৰ্ট কৰিবা। তো গৈ থাকোঁ ব'লা। তো এনেকৈ ৰুমৰ পৰা ওলাই আহি 5 কিলোমিটাৰমান ওলাই আহিলোঁ। তো যিহেতু ৰুমত একো খোৱা নাই, তো চাহ অলপ এনেকৈ খাম বুলি আহিছোঁ হোটেলতে। তো চাহ খাই লওঁ ব'লক। তো সোমাই আহি এনেকৈ বহিছোঁহি আৰু তো পুৰিকৈ খাই দিওঁ, চাহো খাম, চাহ বনাইছে আৰু এয়া দীপাংকৰ, এয়া মানস দা। তো ঘৰৰ পৰা ওলাই অহাৰ পৰা ধৰি 20 টকাত পুৰি অকল বিহাৰতে পাইছে দেই। তো আমাৰ তাতো পায় বাৰু অসমত। তো গাইজ ব'লক আগবাঢ়ি গৈ থাকোঁ। তো নিশ্চয় আপোনালোকক দেখাই থাকিম। তো ফাইনেলি আমি এয়া আহি আছোঁ। তো মানস দা এয়া আগত গৈ আছে, বেকত দীপাংকৰ আহি আছে। এয়া দীপাংকৰ এয়া গৈ আছে। তো গাইজ ময়ো গৈ থাকোঁ, তো আপোনালোকে চাই থাকক। তো ব'লক আগবাঢ়ি গৈ থাকোঁ। তো আমি আহি আছোঁ। তো এনেকৈ বিহাৰতে আছোঁ আৰু। তো মই ভাবিছিলোঁ অসমতে যিহেতু বানপানী হয়, নহয় বিহাৰতো এয়া বানপানী, যিহেতু পাহাৰ জেগাত বানপানী হ'বই। যিহেতু মই ভাবিছিলোঁ অসমতে বানপানী হয়, নহয় বিহাৰতো বানপানী হয়, দেখিছেনে। তো ব'লা গৈ থাকোঁ আগবাঢ়ি। তো দিনটোনো কিমান আগবাঢ়ি যাব পাৰোঁ। দীপাংকৰ আগত গৈ আছে, তাৰ আজি অলপ গেছৰ প্ৰব্লেম কৰিছে। তো এনেকৈ কিবা ফাৰ্মাচীখনত ৰ'ব, মোকো ফোন কৰিছিলে। তো মানস দাও আহি আছে মোৰ বেগতে। ব'লা গৈ থাকোঁ আগবাঢ়ি। ফাইনেলি ভোক লাগিছে। তো যিহেতু হোটেলত সোমাইছোঁ আৰু তো হোটেলখনৰ নামটো এয়া চব বৈষ্ণৱ হোটেল। তো ইয়াত অকল মাছ মাংসৰ খেল নাই, চব নিৰামিষ হয়। তো ব'লা ভিতৰলৈকে গৈ থাকোঁ আৰু। তো যিহেতু ভোক লাগিছে, 6টা বজাতে ওলোৱা, তো একো খোৱাই হোৱা নাই, 1-1:30 বাজিলে। ব'লা ভাতৰ থালিখন একচাত দেখাই লওঁ। এয়া মানস দা বহি আছে। তো এওঁ অকল নিগোটেই ফেচবুকত বিজি। তো এয়া দীপাংকৰ। তো এয়াই ভাতৰ থালি। তো ভাতৰ থালি ইয়াত দাইল আছে, এনেকৈ চব্জি, ৰঙালাও, আলু, পাপৰ, জলকীয়া, নেমু, তাৰপাছতে কেৰেলা চব্জি আছে। তো গাইজ ভাতটো খাই লওঁ। তো তাৰপাছত আকৌ ৰাস্তাত ভিডিঅ' আৰম্ভ কৰি আছোঁ। তো সকলোৱে চাই থাকিবা। ওম নমঃ শিৱায়। তো আগৰ ভিডিঅ'টোত সকলোকে দেখাইছিলোঁ ভাত খোৱা। তো ভাত খাই হোটেলত আমি ধৰক 20 মিনিটমান জিৰালোঁ, জিৰাই আকৌ আৰম্ভ কৰিছোঁ, আহি আছোঁ আৰু। তো এয়া দীপাংকৰ মোৰ বেকত আৰু মানস দা আগত গৈ আছে। তো ব'লা গাইজ আগবাঢ়ি গৈ থাকোঁ। যিহেতু টাইমো এনেকৈ কমি গৈ আছে আৰু আজি দিনটো সমাপ্ত হ'বগৈ। 3টা বাজিলে বৰে হ'ল, 15 মিনিট আছে। তো গৈ থাকোঁ ব'লা, কিমাননো যাব পাৰোঁ আৰু। যিহেতু ইয়াৰ পৰা আৰু আমি য'ত থাকিম আজি ৰাতি, তো তালৈ আৰু 50 কিলোমিটাৰ আছে। তো লাহে লাহে গৈ থাকোঁ, যিহেতু গৰমো বেছি আজি। তো গৈ থাকোঁ দিয়ক গাইজ। ফাইনেলি আমি চাহ একাপ খাবলৈ সোমাইছিলোঁ। গাটো যিহে অলপ চাইকেল মাৰিলে দুৰ্বল লাগে। তো চাহ একাপ খালোঁ। তো বতৰটো চাওকচোন কেনেকৈ বহুত ক'লা কৰি আহিছে, বহুত বতাহো মাৰিছে। তো বতাহ মাৰিব নালাগে আৰু, বৰষুণটো দিয়ক বাৰু, বৰষুণ দিলেও যাব পৰা হয়। তো বতাহ মাৰিলে অলপ দিগদাৰ, গছ গছনি পৰি যাব বুলি ভয় লাগে তো যিহেতু। তো ব'লক আগবাঢ়ি গৈ থাকোঁ। তো নিশ্চয় দেখাই থাকে আপোনালোকক। তো গাইজ আমি আহি আছিলোঁ বৰ্তমান বিহাৰতে। তো যিহেতু গৰম বহুত উঠিছিলে, বৰষুণ দিছে ডাঙৰকৈ।
তো অলপ কমিছে আৰু এতিয়া। তো ফাইনেলি গোটেই তিতিলোঁ আৰু কাপোৰ কানিও তিতিলে। এয়া দীপাংকৰ গোটেই তিতি অৱস্থা নাই। তো ময়ো তিতিলোঁ, একো নাই, যিহেতু মই বৰষুণত তিতি অলপ ভালেই পাওঁ, সিও ভালেই পায়। তো ব'লা আগবাঢ়ি গৈ থাকোঁ। তো গাইজ ফাইনেলি বৰষুণটো এৰিছে আৰু। তো ৰাতিপুৱা আগবেলাটোত গৰম পালোঁ, এতিয়া পাছবেলা ঠাণ্ডা, বিন্দাছ, মানে চাইকেল মাৰি ভাল লাগিছে এতিয়া। তো এই মোৰ মুখৰ আগতে আমাৰ উৰবে বৰ্তা, উৰবে মাঘী আৰু উৰবে দীপাংকৰ তো গৈ আছে। গৈ থাকোঁ আৰু ব'লক। তো গাইজ আকৌ আহি আছিলোঁ, আকৌ ডাঙৰ বৰষুণ দিছে। যিহেতু ডাঙৰ বৰষুণ দিলে আপোনাৰ মানে এনেও মানে চলাবলৈ দিগদাৰ, অলপ কম বৰষুণত ভাল বাৰু। যিহেতু ডাঙৰ বৰষুণ দিলে আপোনাৰ চকুত বৰষুণটো সোমাই যায়। তো সেইকাৰণে দোকান এখনতে অলপ মানে বহিছোঁ আৰু। এয়া দীপাংকৰ তো সম্পূৰ্ণ তিতিয়ে আছে, তো ময়ো তিতিয়ে আছোঁ আৰু। তো বৰষুণটো এৰক, তো আকৌ গৈ থাকিম, তো আপোনালোকে চাই থাকক। তো গাইজ বৰষুণটো এৰিলে। তো যিহেতু বৰষুণ দিলে মানে অইনটো একো নাই, সৰু বৰষুণ দিলে মানে চলাব পাৰি, ডাঙৰ বৰষুণ দিলে আপোনাৰ চকুত বৰষুণৰ টোপালটো সোমাই যায়, তো অলপ প্ৰব্লেম হয় আৰু। তো ব'লক বৰষুণ এৰিলে যেতিয়া এতিয়া আগবাঢ়ি গৈ থাকোঁ। তো মানস দা আগত ৰৈ আছে, মানস দাকো লগ কৰিম, নাইবা মানস দা ৰুমতে লগ কৰিমগৈ। তো তেওঁ বহুত আগত গুচি গ'ল, তেওঁ বৰষুণে নাপালে, তেওঁ যিহেতু মানে গুচি গ'ল আগত। তো আমাক মানুহ এজনে ৰখাইছিলে, তো মানুহজনৰ মানে চাহ খোৱালে, তো তেনেকৈ অলপ ৰৈ দিবলগীয়া হ'ল। তো বৰষুণেও পালে, বাদ দিয়ক এইবোৰ। তো ব'লক আগবাঢ়ি গৈ থাকোঁ। তো গাইজ যিহেতু বৰষুণ দিছিলে, বৰষুণত তিতিলোঁ, তো গাটো অলপ কিবা লাগিছে। তো অলপমান ৰৈ পেলাই চাহ খাইছোঁ, যিহেতু 6টা বাজিলে। দীপাংকৰেও খাই আছে, তো ময়ো খাই আছোঁ চাহে আৰু চেনা পেকেট এটা লৈ। তো গাইজ ব'লা আগবাঢ়ি গৈ থাকোঁ। ৰাতিনো আজি কোনটো ৰুমত থাকিম তোমালোকক নিশ্চয় দেখাম, তো চাই দিবা। তো গৈ থাকোঁ ব'লা। তো গাইজ আমি আহি আছোঁ আৰু। যিহেতু এখন অভাৰব্ৰিজ উঠিছোঁ মানে, তো ভাগৰ লাগিলে, বহুত ওখ হয় অভাৰব্ৰিজখন। তো ৰৈ পেলাই ভাবিলোঁ অলপ মানে চাৰিওফালৰ ভিউটো অলপ ভিডিঅ' কৰোঁ। তো এয়া দীপাংকৰ আগত গৈ আছে। তো ব'লা গাইজ তোমালোকেও চাই থাকা, ময়ো গৈ থাকোঁ। তো যিহেতু নামি যাওঁতে অলপ ভাল লাগিব, গৈ থাকোঁ ব'লা। তো গাইজ আমি আহি আছোঁ, ৰুম পামগৈ আৰু। ৰুমলৈ আৰু 5 কিলোমিটাৰ আছে। তো এয়া মোৰ লগত চিনি পাইছে আৰু বৰ্তা, উৰবে মাঘী। তো ব'লা ৰুম পাই লওঁগৈ, তো গৈ থাকোঁ ব'লা। তো গাইজ ফাইনেলি আহি হোটেল পাইছোঁহি। তো হোটেলখনৰ নামটো এইটো চাওক। তো এখনে হোটেলখন। তো ব'লক ভিতৰত গৈ আপোনালোকৰ ৰুমটো নিশ্চয় দেখাম। তো গৈ থাকোঁ ব'লক ভিতৰলৈ। তো গাইজ হোটেলৰ ভিতৰলৈ সোমাই আহিলোঁ। তো ফাইনেলি ৰুমটো এইটো আমাৰ। তো এয়া মানস দা জীয়াইছে, আৰু এওঁ জানেই আৰু ফেচবুকৰ লগতে বেছি জড়িত। তো এয়া দীপাংকৰ, হেই ছাৰ। তো ৰুমত সোমাইছোঁ আৰু। তো সোমাই এনেকৈ বস্তুখিনি থৈছোঁ, যিহেতু ৰাস্তাত দেখাইছিলোঁ বৰষুণ, কাপোৰখিনি এনেকৈ মেলি থৈছোঁ, বহুত তিতিলে আৰু অলপ গাটো কিবা লাগিছে, মানে আজি চাগে পানীও লাগিব পাৰে, ধৰিব নাই। তো বাদ দিয়ক এইখিনি। তো আজিলৈ লাইভটো ইমানতে সামৰিছোঁ। তো কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। তো গুড নাইট অল, লাভ ইউ, শুভৰাত্ৰি।
তো মৰ্ণিং আকৌ চবকে লগ পাই আছোঁ।